State Bank of India ni banjainaयाव Rural Self Employment Training Institute बोरमा फिसिनाय आदब खायदा फोरोंथाय हाबाफारि लादों। चिरां जिल्ला सान्तिपुर रनिखाता सान्तिपुर समबाय समितिनि नब्लाङाव दिनैनिफ्राय लानानै डिसेम्बरनि 14 अक्ट'सिम स्टेट बेंक अफ इन्डियानि बानजायनायाव रुरेल सेल्फ इमप्लयमेन्ट ट्रेनिं इनस्टिट्यूट एबा बोरमा फिसिनाय आदब खायदा फोरोंथाय हाबाफारि लादों। फै बिदिब्ला बे फोरोंथाय हाबाफारिनि सोमोन्दै अमृत दहरा फार्मार प्रडिउसार ससाइटि नेहाथारि एगे बसनेट आरो सान्तिपुर समबाय समितिनि नेहाथारि डि दाहाला मा फोरमायदों नायनि। সুখবৰ কথা নাবাৰ্ডে আমালোকক কৈছিল যে নাবাৰ্ডে যিমান আছে গাঁৱৰ আনএমপ্লয়েড আৰু এইবিলাক কৰিব নোৱাৰা মানুহক কৰি পেলাই জিআৰজি গ্ৰুপ গঠন কৰি পেলাই তাৰপিছত তেওঁলোকক ট্ৰেইনিং কৰাই লোন দিয়াৰ ব্যৱস্থা কৰাব লাগে। তে আজি অমৃত দ্বাৰা আমাৰ এফপিঅ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি এটা গ্ৰুপক কেইজন আছে 35জনীয়া গ্ৰুপক এটা ট্ৰেইনিং কৰাই আছোঁ। আজিৰ পৰা 10 দিন ট্ৰেইনিং হ'ব। তেওঁলোকে কেনেকৈ ছাগল পুহিব লাগে, কি কৰিব লাগিব, এক্সপাৰ্ট হ'ব। এই ছাগলতে তাৰপিছত আমি লোনৰ ব্যৱস্থা কৰিম, লোন পাব। আৰু এই যে আগতে আমি ছাগল আনিছিলোঁ এই যে বীজৰ যিটো ইয়াৰ কাৰণে চিডৰ কাৰণে নতুবা ইয়াৰ কাৰণে হাইব্ৰিড আনি এই ৰাম ছাগলৰ জৰিয়তে যাতে ছাগলটো ভালমতে ব্যৱসায় কৰি শিৰহী এই শিৰহী জাতৰ পৰা ব্ৰিডিং কৰি পেলাই ডাঙৰ কৰি পেলাই আৰু ব্যৱসায় কৰি পেলাই এইটো অকলে এটা দুটা ঘৰত পোৱা নহয়, একে বিজনেছ এইটো দি ঘৰ চলাব পৰাকৈ বিজনেছ হিচাপে কৰিব পাৰিব। তেনেকৈ ডায়েৰী কৰিছোঁ আমি যোৱা বছৰ কৰিছিলোঁ। তাৰপিছত মুৰ্গীৰ কৰিম, পল্ট্ৰি কৰিম। এইবিলাক এইটো ৰুণিখাতা শান্তিপুৰ সমবায় সমিতিৰ আণ্ডাৰত কলাবৰেশ্যন কৰি অমৃত ধাৰা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনে আমি এই ভিতৰুৱা অঞ্চলত কাম কৰি আছোঁ। কাৰণ বেলেগ ৰাজ্যতো বাহিৰৰ পৰা নাহে, বেলেগে ইমান ফাইনেন্স নকৰে। আমি এতিয়া গেৰাণ্টৰ হৈ পেলাই ফাইনেন্স কৰি আছোঁ। তে ৰাইজে বুজি পেলাই আহিব লাগিব, আহি পেলাই কিন্তু লোন ল'লেই নহ'ব, কাম কৰিব লাগিব। প্ৰেক্টিকেল কাম নকৰে তালৈ লোন নাপাব, প্ৰেক্টিকেল কৰিব লাগিব। লোনটো কিমান এমাউণ্টৰ পৰা ষ্টাৰ্ট হয় দিয়াটো? ঘটনাটো হ'ল লোনৰ ক্ষেত্ৰতো আপুনি ট্ৰেইনিং কৰাৰ পিছত ফাৰ্ষ্ট মানুহজনৰ বেকগ্ৰাউণ্ডটো চোৱা হ'ব, তেওঁ কেনেকৈ কৰিব কি কৰিলে আৰু এইটো এগ্ৰিকালচাৰৰ পৰা ট্ৰেইনিং কৰোৱাৰ পৰা স্কিম বনাই দিব। তেওঁৰ কেপাচিটি কিমান, নিজে কিমান এটা শ্বেয়াৰ দিব পাৰিব। এইটোৰ ক্ষেত্ৰত লৈ 3 লাখৰ পৰা 5 লাখলৈ ফাইনেন্স পাব। কেপাচিটিটো চাই পেলাই ফাইনেন্স পাব। এইটো বেংকেই নিৰ্ধাৰণ কৰিব। আৰু নেক্সট বাৰ তেওঁ ঘূৰাই আৰু ভালমতে ব্যৱহাৰ কৰি ভালকৈ ফৰ্ম কৰিলে আৰু পাব। এই চিষ্টেম আছে। ডায়েৰীৰ স্কিম মতে হৈ যাব। আজি ট্ৰেইনিং দিবৰ কাৰণে কোন কোন আহিছিল আলহী হিচাপে? আমাৰ ট্ৰেইনিং কৰাৰ কাৰণে আৰ চি টিৰ পৰা আহিছে। তেখেতসকলে 10 দিনলৈ আহি থাকিব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিব।